बाक्सा जिल्लानि सुबानखाथायाव दिनै सुबानखाथा गोजौ फरायसालि सामलाय आफादनि आफादगिरि कमलाकान्त बर'नि आफादगिरि मासि सामलायनायाव खुंफुंनाय मेलाव 9 आरो 10 थाखोनि फरायसुलाफोरनि गेजेराव बागानपारा बिटिसिनि बुंथिगिरि खाथिराम बर'आ बेसेन लायालासे साइकेल राननानै होयो। बेसेन लायालासे साइकेल राननाय हाबाफारियाव बाहागो लानानै बिटिसिनि बुंथिगिरि खाथिराम बर'आ गोजोननाय फोरमायनानै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'निसिम साबायखर जासिनानै बिटिआरनि सिङाव थानाय गासैबो फरायसालियाव सोलोंथाइनि मानखौ फोजौखांनायजों लोगोसे गुबुन गुबुन फरायसालियाव लोंग्रा दैनि जेंनाफोरखौ थाबैनो बोस्रांनाय जागोन होननानै बिथाङा बुङो। मख'नो गोनांदि फरायसुलिफोरनो स्कुटि राननायनि सोलायै बिटिआरआव गिबि खेबनि थाखाय फरायसुलाफोरनि गेजेराव साइकेलफोरखौ राननानै होयो। फरायसालिनि 9 आरो 10 थाखोनि गासै सा 115 फरायसुलाफोरनो साइकेल रानना होनानै फरायसुलिफोरनोबो साइकेल होनाय जागोन होननानै बिथाङा बुङो। गुबुन फारसेथिं फरायसुलिफोरा इयुनाव डक्टर इन्जिनियार मोजां फोरोंगिरि जानो थाखाय थांखिखौ थि खालामनांगौ होननानै बिथाङा फोरमायो। गुबुन फारसेथिं बुंथिगिरिया सुबानखाथा गोजौ फरायसालि, बागानपारा गोजौ फरायसालि आरो सान्थिपुर गोजौ फरायसालिफोराव फैगौ समाव गोजौसिन गेजेर फरायसालिसिम फोजौखांनाय जागोन होननानै फोसावो। মই সুবনকাটা হাইস্কুলত আহিছোঁ। আমাৰ প্ৰধান শিক্ষক ডাঙৰীয়া আছে আৰু অন্য শিক্ষাগুৰুসকল ইয়াত আছে। প্ৰমোদ বড়োৰ নেতৃত্বত যেতিয়া মানে বিটিআৰত চৰকাৰ আহিল, এই সময়ৰ পৰা মানে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে শিক্ষা খণ্ডটো কেনেকৈ আমি মানে উন্নত কৰিব পাৰোঁ, এটা ইয়াত চাই কিনি এটা সিদ্ধান্ত কৰা হৈছে। আমাৰ বিটিআৰ অঞ্চলত যিমানখিনি মানে হাইস্কুল আছে, যিমানখিনি হায়াৰ ছেকেণ্ডাৰী আছে, ইয়াত ক্লাছ 9-10ৰ যিখিনি মানে ছাত্ৰ, এই ছাত্ৰসকলক বাইচাইকেল দিয়াৰ, বিনামূলীয়া বাইচাইকেল দিয়াৰ যে এটা সিদ্ধান্ত এইটো লোৱা হৈছে। আৰু ইতিমধ্যে বিটিআৰ অঞ্চলত প্ৰত্যেক জিলাত যিমানখিনি মানে হাইস্কুল আছে, হায়াৰ ছেকেণ্ডাৰী আছে, ইয়াত যিখিনি ছাত্ৰসকল 9-10ৰ ছাত্ৰসকলক মানে চাইকেল বিতৰণ, যিটো বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচী ইয়াত হৈ আছে। আৰু আজি মই আমাৰ 25 নং বাগানপাৰা সমষ্টিৰ অন্তৰ্গত একেবাৰে উত্তৰ পাৰৰ সুবনকাটা হাইস্কুল, এই সুবনকাটা হাইস্কুলত ইয়াত 115জন ছাত্ৰক মানে চাইকেল বিতৰণ কৰা হৈছে। আৰু নিশ্চয় এইটো কাৰ্যসূচীৰ কাৰণে মই ইয়াত আজি আহিছোঁ আৰু ইয়াত ভাল লাগিছে। ইয়াত সকলো শিক্ষাগুৰুসকলে সহযোগ নিশ্চয় ইয়াত দেখিছোঁ। আৰু যিখিনি ছাত্ৰ ছাত্ৰীসকল ইয়াত মানে চবেই উপস্থিত আছে। আৰু ইয়াত যি মানে বিনামূলীয়া যি চাইকেল বিতৰণ কাৰ্যসূচী, এইটো ইয়াত ভালেই হৈছে। এতিয়াতো আমি ইয়াত মোৰ যি 25 নং বাগানপাৰা সমষ্টি, 25 নং বাগানপাৰা সমষ্টি হিচাপে ইয়াত আমি শিক্ষাৰ ক্ষেত্ৰত মই নিজাববীয়াকৈ এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ। বৰ্তমান যিখিনি উচ্চ মাধ্যমিক বিদ্যালয়টো, উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ যিখিনি আপগ্ৰেডেশ্যন, এই আপগ্ৰেডেশ্যনটো মোৰ 25 নং বাগানপাৰা সমষ্টিত মই 6খন বিচাৰিছিলোঁ। আৰু ইয়াৰে এখন মই ছায়েন্সৰ বিচাৰিছোঁ। আৰু ইতিমধ্যে আমি 3খন পাবলৈ সক্ষম হ'লোঁ আৰু নিশ্চয় 3খন ইয়াত পাবলৈ বাকী আছে। আৰু ইয়াৰ মানে এই 3খন বাকী থকাত এটা ছায়েন্স আমি বিচাৰিছোঁ। কাৰণ বাগানপাৰা সমষ্টি এটা ডাঙৰ এটা সমষ্টি হয়। আৰু ইয়াত আজিলৈকে ইয়াত মানে যি বিজ্ঞান শাখাৰ যি মানে স্কুল বা ছেকেণ্ডাৰী স্কুল ইয়াত নাই, কলেজ নাই। তো সেইকাৰণে মই ইয়াত ছায়েন্স ষ্ট্ৰীম এটা বিচাৰিছোঁ। আৰু তাৰোপৰি ইয়াত যিখিনি মানে আমাৰ এই বিটিআৰ অঞ্চল, এই বিটিআৰ অঞ্চলত সমগ্ৰ বিটিআৰ অঞ্চলতে আমাৰ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যি শিক্ষাখণ্ডক উন্নয়ন কৰাৰ কাৰণে ইয়াত যিখিনি আন্তঃগাঁথনি আৰু যিখিনি শিক্ষকৰ অভাৱ, এই শিক্ষকৰ অভাৱৰো অতি শীঘ্ৰে পূৰণ কৰাৰ কাৰণে পদক্ষেপ লোৱা হৈছে। আৰু নিশ্চয় বৰ্তমান আমাৰ এই বিটিআৰ চৰকাৰৰ ফালৰ পৰা
মানে শিক্ষাটোক আমি কেনেকৈ মানে ভাল এটা শিক্ষা প্ৰদান কৰিব পাৰোঁ ইয়াৰ বিষয়ে চালি-জাৰি চোৱাৰ কাৰণে ইতিমধ্যে অন্যান্য জাগাত আমাৰে এই বিটিআৰ অঞ্চলতে শিক্ষাগুৰুসকলক আমি পঠাইছোঁ আৰু তেখেতসকলে আহি নিশ্চয় ইয়াত বেলেগ উন্নত ৰাজ্যত কেনেকৈ মানে শিক্ষাখণ্ডক আমি আগুৱাই নিব পাৰিছে ইয়াৰ ওপৰত নিশ্চয় ইয়াত আহি তেখেতসকলে কাম কৰিব। এইটো আমি বৰ্তমান কেন্দ্ৰীয় যি এটা জল জীৱন মিছন আছে, কেন্দ্ৰীয় এটা আঁচনি, আৰু সেই জল জীৱন মিছনৰ জৰিয়তে প্ৰায় সমগ্ৰ বিটিআৰ লগতে মোৰ 25 নং বাগানপাৰা সমষ্টিত ইয়াৰ যি এটা সমস্যা, এইটো সমস্যাটো ইয়াত নাথাকিব আৰু যিখিনি ৰৈ গৈছিল এইটো আমি ইয়াত মানে যি মানে খোৱা পানীৰ সমস্যা এইটো সমাধান কৰাৰ কাৰণে আমি আঁচনি ঠিক কৰিছোঁ আৰু অহা সময়ত এইটো সমাধান হৈ যাব।